বন্ধুসকল কেনেকুৱা খবৰ নিশ্চয় আপোনালোকৰ ভাল। তো গাইজ আজি মই যাব ওলাইছোঁ য'ত মই টিউশ্যন কৰোঁ, মানে কম্পিউটাৰ ক্লাছৰ তাত যাব ওলাইছোঁ। তো গাইজ ভিডিঅ'টো লাষ্টলৈ চাব। তাৰ কাৰণে আমি যাব ওলাইছোঁ এই চকচকা ৰাস্তাটোদি। তাৰ পৰা মানে ভাল হ'ব, বানপানী নাই। আৰু যিটো সৰু ৰাস্তাটো তাত বানপানী ভালেখিনি, মানে চাইকেল হওক পিল হওক বা যিকোনো গাড়ী হওক নিব নোৱাৰি আৰু মানে কষ্ট হয় আৰু তাৰ কাৰণে আমি চাইকেল লৈ যাব ওলালোঁ আৰু ফুৰিবলৈ। চাওক বাকীখিনি। তো বন্ধুসকল চাওক, এয়া হাৱাই ৰাস্তা। বৰ্তমান যাই পামেই আৰু টিউশ্যন চেণ্টাৰ কম্পিউটাৰ, সেইটোৰ নাম হ'ল থাৰ্ড আই এডুকেশ্যন। গাড়ী মটৰ দুনিয়াৰ, কাৰণ এই হাৱাই ৰাস্তা না, পুৰা গাড়ী মটৰ চলি আছে। এয়া হোটেল, এইখন হোটেল হয়। হৃদয়ত বাজে মনে নাচে হিয়াই বাঁধে তোমাক পাবলে। কলিজা দেহা দমে দমাই এয়া আমাৰ টিউশ্যন চেণ্টাৰ। মোৰ চমে চমে চমাই